সফল ব্যক্তিসকল কিয় সফল? বিল গেটছ, ষ্টিভ জবছ, ইলন মাস্ক, অপ্ৰা, মাৰ্ক কিউবান, এপিজে আব্দুল কালাম আৰু আন যিকোনো অত্যন্ত সফল ব্যক্তিসকলৰ দৰে অন্য সফল ব্যক্তিসকলক চাম। তেওঁলোক সফল, তেওঁলোক কিয় সফল? এইবাৰ ভাবি চাইছেনে? যদি ভবা নাই তেন্তে ভাবিবলৈ আৰম্ভ কৰক আজি আৰু এতিয়াৰ পৰাই। তেওঁলোক সফল এইকাৰণে তেওঁলোকৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰে আৰু জানে তেওঁলোক সফল কাৰণ তেওঁলোকে জীৱনজোৰা শিক্ষাৰ্থী। তেওঁলোকে প্ৰতিদিনে নতুন বস্তু শিকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বিল গেটছে প্ৰতি সপ্তাহত এখন কিতাপ পঢ়ে, দিনত 3 ঘণ্টাকৈ পঢ়ে। মাৰ্ক কিউবান, অপ্ৰা, তেওঁতো কেৱল কিতাপৰ প্ৰতি আগ্ৰহী। এপিজে আব্দুল কালাম, তেওঁৰ কথা নকলেও পৃথিৱী জানে তেওঁ কিমান আগ্ৰহী কিতাপ পঢ়াৰ বাবে। কিন্তু মই এইবোৰ কথা কিয় কৈ আছোঁ? ইয়াত এটা অতি সাধাৰণ কথা লক্ষ্য কৰক। সফল ব্যক্তিয়ে কেতিয়াও শিক্ষাবদ্ধ নকৰে, কিন্তু আমি প্ৰায়বোৰ মানুহে পঢ়া-পাতি সামৰিলে ৰাস্তাত আঁৰি থোৱা বেনাৰ পোষ্টাৰখন পঢ়িবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ। গতিকে সফল ব্যক্তিসকলৰ বিষয়ে চিন্তা কৰক। আপোনাৰ হাতত 12,400 টকা আছে দিনটোত খৰচ কৰিবলৈ, কিন্তু যেতিয়া দিনটো শেষ হয় তেতিয়া পইচাখিনিও নাইকিয়া হয়। আপুনি ইয়াক ঘূৰাই পাব নোৱাৰে। আপুনি টকাখিনি নাইকিয়া হোৱাৰ আগতে খৰচ নকৰিবনে? ইয়াক আপুনি কৰিব পৰা সৰ্বশ্ৰেষ্ঠ হিচাপে ব্যৱহাৰ নকৰিবনে? কৰিব। আপুনি সকলো কৰিব, কাৰণ এয়া হৈছে পইচা। কাৰণ আজিৰ মানুহ টকাৰ গোলাম। টকাৰ মূল্য বুজে কিন্তু সময়ৰ মূল্য নুবুজে। কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল আমাৰ হাতত এদিনত মাত্ৰ 12,400 ছেকেণ্ডহে থাকে আৰু বেছিভাগ মানুহে এই সময়টো দ্বিতীয়বাৰ চিন্তা নকৰাকৈ নাইকিয়া হ'বলৈ দিয়ে। আমি এই সময় কেতিয়াও ঘূৰাই নাপাওঁ। অৰ্থহীন বস্তুত আপোনাৰ সময় অপচয় কৰাতকৈ ইয়াক নতুন বস্তু শিকিবলৈ ব্যৱহাৰ কৰক। আপুনি যি সপোন দেখিছে ইয়াক বাস্তৱত পৰিণত কৰিবলৈ সকলো শক্তি ব্যৱহাৰ কৰক। নিজকে হেঁচা দিয়ক। যদি আপুনি ভাল ফলাফল বিচাৰিছে তেন্তে আগতে কৰি নোপোৱা কামবোৰ কৰিবলৈ সাজু হওক। যদি সঁচাকৈয়ে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।